চাও আহক আজিৰ দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ সকলোকে মোৰ চেনেল জিয়া কেপচাৰলৈ স্বাগতম জনাইছো যদি আপোনালোকে এতিয়ালৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে তলত লিখা থকা সাবস্ক্ৰাইব বটনটো দবাই দিয়ক আহক আমি ভিডিঅটো আৰম্ভ কৰো পুনৰ অখিল গগৈৰ জামিন আবেদন খাৰিজ উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিলে অখিল গগৈৰ জামিন আবেদন জুৰহাটৰ পাছতেই গোলাঘাট পৌৰ এলেকাত সম্পূৰ্ণ লকডাউন ঘোষণা 9 জুলাইৰ পৰা 17 জুলাইলৈ লকডাউন ঘোষণা ভয়ংকৰভাৱে কৰোনাৰ সংক্ৰমণ বৃদ্ধিৰ বাবে এই সিদ্ধান্ত গ্ৰহণ জিলা উপায়ুক্তৰ অসমত অধিক ভয়াবহ হৈ পৰিছে কোভিড-19ৰ সংক্ৰমণ যোৱা 24 ঘণ্টাত ৰাজ্যখনত 8 জন লোকে কৰোনাত আক্ৰান্ত হৈ হেৰুৱালে প্ৰাণ মুখ্যমন্ত্ৰী সোণোৱালৰ নিৰাপত্তা বেষ্টনীত কৰোনাৰ আতংক NSG জোৱান সহ কেইবাজনো নিৰাপত্তাৰক্ষী আক্ৰান্ত হৈছে এই ভাইৰাছত কোভিড-19ৰ ব্যাপক সংক্ৰমণ ৰোধৰ বাবে কামৰূপ মহানগৰ জিলা আৰু দৰঙৰ মাজত জনসাধাৰণৰ আহ-যাহ বন্ধৰ নিৰ্দেশ জিলা দণ্ডাধীশে দিছে এই নিৰ্দেশ আগষ্টত মুক্তি পাব নতুন হিন্দী ছবি এটেক ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে জনপ্ৰিয় অভিনেতা জন আব্ৰাহামে কংগ্ৰেছ নেত্ৰী তথা শিলচৰৰ প্ৰাক্তন সাংসদ সুস্মিতা দেৱ কৰোনাত আক্ৰান্ত বুধবাৰে সুস্মিতা দেৱৰ কোভিড পৰীক্ষাৰ ফলাফল পজিটিভ ওলাল